যে মাইলা চোটিয়া ফ্রি ফায়ার বেন নহয় রে হে মঙ্গল মূর্তি আমার ফ্রি ফায়ার তো বেন নহয় নে মোর ডিজে আলো আলো লে লো স্যার প্রথমতে ফ্রি ফায়াৰৰ নেটৱৰ্ক ইৰৰ প্ৰব্লেম আহিছিল তাৰপিছত ফ্রি ফায়াৰটো প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা গুচি দিয়া হৈ গৈছে আৰু তাৰপিছতে চেঙৰা চলি ফ্রি ফায়াৰ লাভাৰৰ পৰা পাত বাঢ়ি ৰৈ গৈছে ভগৱান এই ভিডিঅ' উঠি কাৰ মোক কৰি থাকো দৰ্জা খুলিব নোৱাৰা আজি মই আপোনালোকক একটুকু চাবোনৰ বিষয়ে ক'ম এইটুকুৰ ভাল চাবোন এই চাবোন টুকুৰে গা ধুলে আপোনাৰ দেহত বাছ নোলায় এই চাবোন টুকুৰে মই সদায় গা ধুও আমাৰ পখিলাইও ধুৱে আমাৰ পখিলাৰ গাটো আগতে কুকুৰ মৰা বাছ ওলাই আছিল ইটা নুগুন্ধাই আৰু এইটুকুৰ ঘুৰি কেনে মোৰ দেহৰ বাছ গুচাই চাও ইটা দি এইটুকু ঘোৱা 3টা লাভ কি জানানে 1 চাবোনটুকু যিমান ঘুৰিলেও খৈ নাযায় 2 চাবোনটুকুৰ ঘুৰি ভাল লাগে আৰু 3 মতাৰ পৰা হিজিৰা বনাই দিব 1 2 3 চাবোন আনলু কিনি